2 জুলাই 1955 চনৰ দিনাখন আমেৰিকাৰ নিউয়ৰ্কৰ পৰা এখন এৰোপ্লেন উৰা মাৰিছিলে মিয়ামিলৈকে, যিখন এৰোপ্লেনত 60 জন পেছেঞ্জাৰ আছিলে আৰু 6 জন ক্ৰু মেম্বাৰ আছিলে আৰু তেওঁলোকে নিউয়ৰ্কৰ পৰা মিয়ামি গৈ পালেহেঁতেন 4 ঘণ্টাৰ পিছতে। কিন্তু এই যিখন এৰোপ্লেন, এই এৰোপ্লেনখনে মিয়ামিতো গৈ নাপালে আৰু এই এৰোপ্লেনখন 1955 চনত যেতিয়া উৰা মাৰিছিল দুপৰীয়াৰ ভাগত, তো উৰা মৰাৰ কিছু সময় পিছতে যিটো ৰাডাৰ ছিষ্টেম থাকে, যিবোৰ মানে এৰোপ্লেনৰ ৰাডাৰ ছিষ্টেমত এৰোপ্লেনখন দেখা পোৱা যায়, হঠাতে মানে এই এৰোপ্লেনখন ৰাডাৰ ছিষ্টেমৰ পৰা মানে নোহোৱা হৈ গ'ল। আৰু এনেকৈ নোহোৱা হৈ থাকোঁতে সকলোৱে মানে ভাবিলে যে এই এৰোপ্লেনখনক আৰু আমি বিচাৰি নাপালোঁ, আৰু যাৰ বাবে এই এৰোপ্লেনখনক মানে মিচিং হিচাপে মানে ঘোষিত কৰি দিলে যে এই এৰোপ্লেনখন আৰু বিচাৰি পোৱা নগ'ল। কিন্তু 1955 চনৰ পৰা 37 বছৰ পিছত মানে 1992 চনত এই যিখন এৰোপ্লেন, এই এৰোপ্লেনখনে লেণ্ড কৰিলে ভেনিজুৱেলাৰ কাৰাকোচকে এয়াৰপৰ্টত। তো আচলতে এই এৰোপ্লেনখন ইমান দিন ক'ত আছিল আৰু কেনেকৈ এই এৰোপ্লেনখনে 37 বছৰ পিছত লেণ্ড কৰিলে, বা আচল এই এৰোপ্লেনখনৰ ৰহস্যটো কি, আজিৰ এই যিটো ভিডিঅ' আছে এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চালে আজি গম পাব যে আচলতে এই 37 বছৰ যে নোহোৱা হৈ আছিলে এই এৰোপ্লেনখন, এই এৰোপ্লেনখনৰ লগত বাৰু আচলতে হৈছিলে কি। তো মই ক'লোৱে আপোনালোকক প্ৰথমতে যে 2 জুলাইৰ দিনাখন এই এৰোপ্লেনখনে উৰা মাৰিছিলে আৰু তেওঁলোকৰ ডেষ্টিনেশ্যন আছিলে মিয়ামি। কিন্তু হঠাতে এই এৰোপ্লেনখন গায়ব হৈ গ'ল, আৰু গায়ব হৈ যোৱাৰ পিছত সকলোৱে মানে ঘোষিত কৰি দিলে এৰোপ্লেনখনক যে এই এৰোপ্লেনখন মানে আৰু মিচিং এৰোপ্লেন হৈ গ'ল। কিন্তু ভেনিজুৱেলাৰ কাৰাকোচকে এয়াৰপৰ্টত 1992 চনৰ মই চাই লৈছোঁ 21 মে 1992ত ভেনিজুৱেলাৰ কাৰাকোচকে এয়াৰপৰ্টত এখন হঠাতে মানে এৰোপ্লেন দেখা পালে তাত থকা যিসকল মানে কণ্ট্ৰল ৰুমত থকা লোক আছিল, এই লোকসকলে। কিন্তু আচৰিত কথাটো আছিল যে এই যিখন এৰোপ্লেন, এই এৰোপ্লেনখনৰ মানে যিটো লোকেশ্যন, এইটো লোকেশ্যনটো মানে ৰাডাৰ ছিষ্টেমত অহা নাছিলে। আৰু ৰাডাৰ ছিষ্টেমত নহাৰ পিছতো তেওঁলোকৰ সন্মুখত মানে ভেনিজুৱেলাৰ কাৰাকোচকে এয়াৰপৰ্টৰ সন্মুখত তেওঁলোকে দেখা পাইছিল যে এখন পুৰণা মডেলৰ, মানে 1955 চন বহুত আগত গুচি গ'ল, তো এখন পুৰণা মডেলৰ এৰোপ্লেন মানে তেওঁলোকৰ সন্মুখত আছে। আৰু পাইলটে লগে লগে মানে কণ্ট্ৰল ৰুমৰ লগত কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিলে, আৰু কণ্ট্ৰল ৰুমৰ যিজন অফিচিয়েল আছিল ভেনিজুৱেলাৰ কাৰাকোচকে এয়াৰপৰ্টৰ, সেই কণ্ট্ৰল ৰুমৰ যিজন অফিচাৰ, এই অফিচাৰজনৰ নাম হ'ল জুৱান ডে লা কৰেট। আৰু এই যিজন জুৱান ডে লা কৰেট নামৰ মানুহজন, এই মানুহজনে মানে সাক্ষী হৈ আছিল এই যিখন এৰোপ্লেন আছে এই এৰোপ্লেনখনৰ, মানে 1955 চনত যোৱা এৰোপ্লেনখন 1992 চনত কেনেকৈ লেণ্ড কৰিলে, সকলো তথ্যৰ মানে যিটো সাক্ষী বুলি কয়, এই সাক্ষী মানে এই লোকজনে আছিল। তো এই অফিচাৰজনে কথা পাতিলে, আৰু কথা পতাৰ পিছত সেই যিখন 1955 চনত আহিছিল এৰোপ্লেন, যিখন এৰোপ্লেনৰ নাম আছিল ফ্লাইট 914, আৰু এই এৰোপ্লেনখনৰ পাইলটে যেতিয়া সুধিলে যে আমি কোনটো এয়াৰপৰ্টত আছোঁ, তো তেতিয়া এই অফিচাৰজনে বঢ়িয়াকৈ কৈ দিলে যে আপোনালোকে আছে বৰ্তমান ভেনিজুৱেলাৰ কাৰাকোচকে এয়াৰপৰ্টত, যিখন তেওঁলোকৰ যিটো মিয়ামিলৈ যোৱা ডেষ্টিনেশ্যন আছিল, মিয়ামিৰ পৰা প্ৰায় 2200 কিলোমিটাৰ দূৰত মানে এই ভেনিজুৱেলা এয়াৰপৰ্টটো আছিলে। তো এতিয়া এই যিজন পাইলট আছে, পাইলটে এই কথাখিনি শুনি বহুত মানে ভয় খাই গ'লে, আৰু মানে শ্বকড হৈ গ'ল যে তেওঁলোকে যাব লাগিছিল কি মিয়ামিলৈকে 4 ঘণ্টা পিছত, কিন্তু কণ্ট্ৰল ৰুমৰ পৰা কৈ আছে যে নহয়, আপোনালোকে আছে আপোনালোকৰ যিটো মেইন ডেষ্টিনেশ্যন তাৰ পৰা 2200 কিলোমিটাৰ দূৰত। তো এইটো শুনি পাইলটৰ মানে মুখৰ মাত নোহোৱা হৈ গৈছিল, আৰু লগতে পাইলটে বাহিৰৰ পিনে চোৱা দেখিছিল যে বাহিৰত যিবোৰ এৰোপ্লেন আছে সেই এৰোপ্লেনবোৰ মানে বহুত বেছি মডাৰ্ণ হৈ গৈছিল, কাৰণ 1992ত প্লেনবিলাক বহুত মডাৰ্ণ হৈ আছিল, আৰু সেইখন আছিল 1942 চনৰে মানে বনোৱা এৰোপ্লেন, যিখন 1955 চনত উৰাইছিল। আৰু লগতে বাহিৰত যি ভেনিজুৱেলাৰ কাৰাকোচকে এয়াৰপৰ্টত থকা লোকসকল আছিল, তেওঁলোকো মানে আচৰিত হৈ গৈছিল যে কেনেকৈ হ'ব পাৰে ইমান পুৰণা এখন এৰোপ্লেন হঠাতে আহি আমাৰ এয়াৰপৰ্টত মানে লেণ্ড কৰিলে। তো লেণ্ড কৰাৰ পিছত পাইলটক যেতিয়া তেওঁলোকে কণ্টেক্ট কৰি আছিল, তো পাইলটো মানে বহুত বিমোৰত পৰিছিল, আৰু বিমোৰত পৰি এই যি পাইলট আছে, পাইলটে মানে তেওঁলোকলৈ প্ৰশ্ন কৰিছিল যে আচলতে ইয়াত কি হৈ আছে, বা কেনেকুৱা কি চিটুৱেশ্যন মানে হৈ আছে, আচলতে ইয়াত আমি কিয় আহিলোঁ। তো ইয়াৰ যি উত্তৰ, এই উত্তৰ মানে আমাৰ যিসকল ভেনিজুৱেলাৰ কাৰাকোচকে এয়াৰপৰ্টত থকা লোক আছিল, তেওঁলোকৰ হাতত মানে ইয়াৰ কোনো উত্তৰ নাছিলে। তো যাৰ বাবে এই যি ফ্লাইট 914 1955 চনতে উৰা মাৰিছিল, এই ফ্লাইটখনে এইবাৰ যি পাইলট আছিল, এই পাইলটে মানে আৰু তেওঁলোকক যিসকল অফিচিয়েল আছিল তেওঁলোকক জনাই দিলে যে আমি আৰু এতিয়া উৰা মাৰিবলৈ ৰেডি হৈছোঁ।
আমি মানে এতিয়া আৰু উৰা মাৰি আকাশৰ পিনে গুচি যাম আৰু তাৰ বাবে তেওঁলোকে যি ইঞ্জিন আছে এই ইঞ্জিন অন কৰি দিলে এৰোপ্লেনৰ আৰু এই তেওঁলোকে উৰা মাৰিব গৈ থাকোঁতে এই যি পাইলট আছে পাইলটৰ হাতৰ পৰা এটা ফাইলৰ পৰা মানে এখন কাগজ ওলাই পৰিছিল আৰু তেনেকৈ এই যিখন ফ্লাইট 914 এই এৰোপ্লেনখন আৰামত মানে সেই যিটো মিয়ামিৰ কাৰাকস্কে ভেনিজুৱেলাৰ কাৰাকস্কে এয়াৰপৰ্ট আছিল তাৰ পৰা ধুনীয়াকৈ উৰা মাৰি দিলে আৰু এনেকৈ 1992 চনৰ পৰা যি উৰা মাৰিলে এই এৰোপ্লেনখনৰ সন্ধান বৰ্তমানলৈকেও মানে কোনেও পোৱা নাই আৰু এই পাইলটৰ হাতৰ পৰা যি মানে এটা ফাইল পৰিছিল কাগজৰ টুকুৰা সেই টুকুৰাটোত আছিলে 1955 মানে 1955 চনৰ এখন কেলেণ্ডাৰ আৰু এই কেলেণ্ডাৰখন দেখিও যিজন মানে অফিচাৰ আছিল জুৱান দে লা কোৰেট এই লোকজনে মানে বিলিভ কৰিছিল যে হয় 1955 চনত যিখন এৰোপ্লেন মানে মিছিং হৈছিলে এই এৰোপ্লেনখনে মানে সেইখন এৰোপ্লেন যিখন 1992 মানে প্ৰায় 37 বছৰ পিছত মানে আহি লেণ্ড কৰিছে আৰু এই যিটো খবৰ এই খবৰটো গোটেই বিশ্বজুৰি মানে বিয়পি পৰিছিল আৰু তাৰ পিছত এই যিখন এৰোপ্লেন হঠাতে নোহোৱা হৈ গ'ল তাৰ পিছত কিন্তু এতিয়াও বৰ্তমানলৈকেও মানে এই যিখন এৰোপ্লেন এই এৰোপ্লেনখনৰ কোনো খা খবৰ মানে কোনেও নাপালে কিন্তু এতিয়া আমি অলপ যদি সাইন্টিফিকেলি কথাবিলাক ভাবোঁ যে কেনেকৈ এখন এৰোপ্লেন সময় যাত্ৰা কৰিব পাৰে এইটোতো এটা টাইম ট্ৰেভেলে হ'ব যে 1955ত উৰা মাৰিছে আৰু 1992 চনত মানে লেণ্ড কৰিছে তো ইয়াৰ দুটা পসিবিলিটি আছে যে এই এৰোপ্লেনখনে সময় যাত্ৰা কৰি আহিব পাৰে কিন্তু সময় যাত্ৰাৰো সাইন্টিফিক ৰুল আছে আৰু যেনেকৈ তেনেকৈ মানে কোনেও সময় যাত্ৰা কৰিব নোৱাৰে মই ইচ্ছা কৰিলে এতিয়া 2050ত ডাইৰেক্ট গুচি যাব নোৱাৰোঁ তো সাইন্টিফিক প্ৰুফ এটা আছে সেইটো হ'ল যে এটা অবজেক্ট আমাৰ যদি ব্ল্যাক হোলৰ ওচৰত যায় য'ত মানে ব্ল্যাক হোলত যিবোৰ গ্ৰেভিটি এই গ্ৰেভিটি বহুত বেছি তো এই গ্ৰেভিটি যদি বহুত বেছি থকা অবজেক্টৰ ওচৰত যায় যিকোনো এটা অবজেক্ট তেতিয়াহ'লে বস্তুটোৱে মানে সময় টাইম ট্ৰেভেল কৰিব পাৰে মানে তাৰ কাৰণে সময়টো স্লো হৈ যায় আৰু 2 নম্বৰ অপচন এটা আছে সেইটো হ'ল যে এটা অবজেক্টে যদি নিজকে লাইটৰ স্পীডত লৈ যাব পাৰে লাইট মানে কি পোহৰৰ স্পীডত যদি লৈ যাব পাৰে তেনেহ'লে সেই অবজেক্টটোৱে মানে টাইম ট্ৰেভেল কৰিব পাৰিব মানে এতিয়া আমি গুৱাহাটীত সুইচ দিয়াৰ লগে লগে 100-200 কিলোমিটাৰ দূৰত থকা এটা অঞ্চললৈকে মানে কাৰেণ্টটো 1 ছেকেণ্ড নহওঁতে গুচি যায় তো এইটোৱে হ'ল লাইটৰ স্পীড আৰু আপোনালোক সকলোৱে জানে যে লাইটৰ স্পীড কিমান 3 × 10⁻18 মিটাৰ পাৰ ছেকেণ্ড তো ইমান স্পীডত এই যিখন এৰোপ্লেন 1955ত গৈছিলে এই এৰোপ্লেনখন কিন্তু ইমান স্পীডত যাব পৰা কেপাচিটিয়ে নাছিলে কাৰণ এইখন 1942 চনতে বনোৱা এৰোপ্লেন আছিল আৰু বৰ্তমান এট প্ৰেজেণ্ট টাইমতো আমি ইমান ইয়াৰ ওচৰ পাজৰে যাব পৰা নাই তো এই যিটো নিউজ এই যিটো খবৰ মানে চাৰিওফালে বিয়পি আছিল যে 1955 চনত এখন এৰোপ্লেন উৰিছিল আৰু এই এৰোপ্লেনখন 37 বছৰ পিছত লেণ্ড কৰিছিলে ভেনিজুৱেলাৰ কাৰাকস্কে এয়াৰপৰ্টত এই যিবোৰ ঘটনা এই যিটো এৰোপ্লেনৰ কাহিনী এই কাহিনীটো মানে সম্পূৰ্ণ ফেক আছিলে হয় আপুনি ঠিকই শুনিছে আপুনি এই যেটো কাহিনী শুনিলে এই কাহিনীটো মানে একদম এটা ফেক ষ্টৰী হয় আৰু এই ফেক ষ্টৰীটো প্ৰচাৰ কেনেকৈ হৈছে এই যে যিবোৰ আমাৰ ইন্টাৰনেট আছে এই ইন্টাৰনেটৰ যিবোৰ সোশ্যাল মিডিয়া আছে ইয়াত মানে এই যেটো ফেক ষ্টৰী এই ফেক ষ্টৰীটো মানে বহুত বেছিকৈ মানে পাবলিশ হৈ আছে বৰ্তমান সময়ত বা আগতো হৈছিল আৰু বহু লোকে এই যেটো ঘটনা এই ঘটনাটোক মানে সঁচা বুলিয়ে ভাবি আছিল আৰু এতিয়া এই যেটো ফেক নিউজ এই ফেক নিউজৰ আৰম্ভণিটো বাৰু কৰ পৰা আহিল বা ইমান ধুনিয়াকৈ সজাই পৰাই এই কাহিনীটো আহিল কৰ পৰা তো এই কাহিনীটো আহিছিল উইকলি ওয়ার্ল্ড নিউজ নামৰ আমেৰিকাৰ এখন মানে নিউজ আৰ্টিকেল এটা আছিলে যিয়ে মানে এনেকুৱা ফ্ৰিকশনাল কাহিনীবোৰ প্ৰচাৰ কৰিছিল আৰু এই যেটো মানে নিউজ আৰ্টিকেল এইটো মানে এক্টিভ হৈ আছিল 1979 ৰ পৰা 2007 ৰ ভিতৰত আৰু 1985ত এওঁলোকে মানে এনেকুৱা এই যেটো মিয়ামিৰ কাহিনী এই এৰোপ্লেনখন মিছিং হোৱাৰ কাহিনী এই কাহিনীটো মানে ষ্টাৰ্ট কৰিছিল আৰু এনেকৈ লাহে লাহে মানে এই যে মিছিং এৰোপ্লেন 37 বছৰ পিছত লেণ্ড কৰা এৰোপ্লেন এই এৰোপ্লেনখনৰ কাহিনীটো মানে এনেকৈ ভাইৰেল হৈ বহু লোকৰ মাজত বৰ্তমান মানে প্ৰচলিত হৈ আছে তো নিশ্চয় আপুনি আজি গম পালে যে কেনেকৈ এটা ফেক নিউজে ইমান এটা ডাঙৰ ৰূপ ল'ব পাৰে বা আপুনি এই কাহিনীটো জানি নৰমালি কেনেকুৱা লাগিল আপুনি তলত কমেন্ট কৰি জনাব পাৰে আৰু এনেকুৱা ধৰণৰ যদি ইন্টাৰেষ্টিং ভিডিও লাগে তেনেহলে আপুনি সদায় প্ৰাঞ্জল কলিতা ইউটিউব চেনেল ফলো কৰিব কাৰণ এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিও আপুনি এই প্ৰাঞ্জল কলিতা ইউটিউব চেনেলত প্ৰায় মাজে মাজে পাই থাকিব তো আজিলৈ মানে বাই বাই